ষ্ট্ৰোক মানে এনেকুৱা হঠাৎ ব্ৰেইনলৈ যদি তেজ যোৱাটো বন্ধ হয়, বিভিন্ন কাৰণত কিবা কাৰণে যদি তেজ যোৱাটো বন্ধ হয় বা কেতিয়াবা তেজৰ পৰিমাণটো যদি অলপমান হিচাপতকৈ বেছি হয় তেতিয়াহ'লে ব্ৰেইনৰ ভিতৰত ব্লিডিং হয়। ষ্ট্ৰোক মানে মৃত্যু নহয়। ষ্ট্ৰোক এটা কণ্ডিশ্যন, কিন্তু ষ্ট্ৰোক কিয় হৈছে তাৰে আকৌ ষ্ট্ৰোকৰ আচল কাৰণটো বেলেগো হ'ব পাৰে। ষ্ট্ৰোক হোৱাৰ কিছুমান প্ৰিডিস্প'জিং ফেক্টৰ আছে আৰু কিছুমান ফেক্টৰ এনেকুৱা যাক আমি বাধা দিব পাৰোঁ, প্ৰিভেনশ্যন ল'ব পাৰোঁ। এইটোৰ দুটা কথা আছে। ক'ভিডৰ পিছৰ পৰা বহুত ধৰণৰ বাতৰি ওলাই আছে, কিছুমান পেপাৰো ওলাইছে, মেডিকেল পেপাৰ, চাইণ্টিফিক পেপাৰ ওলাইছে যে ক'ভিড হোৱাৰ পিছত আৰু ক'ভিডৰ ভেকচিন লোৱাৰ পিছত দেখা গৈছে যে দেখা বুলি ডিমাণ্ড কৰিছে যে ষ্ট্ৰোকৰ পৰিমাণ বাঢ়িছে, হাৰ্টৰ ষ্ট্ৰোকো হয়, ব্ৰেইনৰ ষ্ট্ৰোকো বাঢ়িছে। নমস্কাৰ, মই বিকাশ আৰু মোৰ ইউটিউব চেনেল হেল্থ আপডেটলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টো হৈছে ব্ৰেইন ষ্ট্ৰোকৰ ওপৰত। যিহেতু আপোনালোকে দেখিছে যে শেহতীয়াকৈ ব্ৰেইন ষ্ট্ৰোকত আচলতে চিকাৰ হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আচলতে এই ব্ৰেইন ষ্ট্ৰোক কি? ব্ৰেইন ষ্ট্ৰোক হোৱাৰ পূৰ্বে আপোনাৰ দেহত কিবা লক্ষণ দেখা দিয়ে নেকি? বা যিহেতু এই মুহূৰ্তত বহুতে চৰ্চা কৰি আছে বা বহুতে সন্দেহ কৰিছে যে ক'ভিডৰ পিছৰ পৰা বা ক'ভিড ভেকচিন লোৱা লোকসকলৰ ব্ৰেইন ষ্ট্ৰোকৰ সংখ্যা বেছি। গতিকে এইবোৰ কথা কিমান যুক্তিসংগত, এই সকলোবোৰ কথা সামৰিয়ে মোৰ এই ভিডিঅ'টো। আৰু মোৰ এই যিহেতু ব্ৰেইন ষ্ট্ৰোক আজিৰ বিষয়, গতিকে এই বিষয়টোত বহলভাৱে ক'ব GMCHৰ কাৰ্ডিঅ' এণ্ড নিউৰ' ছায়েন্স চেণ্টাৰৰ ডিৰেক্টৰ সঞ্চালক ডাক্তৰ BK বৈশ্য ছাৰে। তেখেতে সুন্দৰভাৱে আচলতে ব্ৰেইন ষ্ট্ৰোকৰ ওপৰত বহলভাৱে কৈছে। ষ্ট্ৰোক মানে এনেকুৱা হঠাৎ ব্ৰেইনলৈ যদি তেজ যোৱাটো বন্ধ হয়, বিভিন্ন কাৰণত কিবা কাৰণে যদি তেজ যোৱাটো বন্ধ হয় বা কেতিয়াবা তেজৰ পৰিমাণটো যদি অলপমান হিচাপতকৈ বেছি হয় তেতিয়াহ'লে ব্ৰেইনৰ ভিতৰত ব্লিডিং হয়। ব্লিডিং হ'লে ব্লাড জমা হ'লেও ষ্ট্ৰোক হয় বুলি কয় ব্ৰেইনত অস্বাভাৱিক ধৰণে। আৰু যদি ব্ৰেইনলৈ ব্লাড যোৱাটো কিবা কাৰণে বন্ধ হয়, ব্লাড যোৱা যিবিলাক ভেচেল থাকে, আৰ্টাৰী বুলি কওঁ, ভেচেল থাকে, সেইবিলাক যদি ব্লক হয় ক'ৰবাত, ব্লাড যোৱাটো বন্ধ হ'লে সেইটো এটা ইস্কিমিক ষ্ট্ৰোক বুলি কয়। সেয়াতে এক ধৰণৰ ষ্ট্ৰোক, এটা হ'ল হিমৰেজিক ষ্ট্ৰোক, এটা হ'ল ইস্কিমিক ষ্ট্ৰোক। এই দুটাই মেইনলি ষ্ট্ৰোক। ষ্ট্ৰোক বুলি ক'লে এইটোৱে বুজায় যে ছাডেনলি ব্ৰেইনলৈ ব্লাড যোৱাটো বন্ধ হ'লে ব্ৰেইনৰ কিছু চেল মৰি যায়, ডাঙৰকৈ এটা অঞ্চলো মৰি যাব পাৰে, এটা হাফ অফ দ্য ব্ৰেইনৰ এটা ফালো গোটেই অকমিলা হ'ব পাৰে বা এটা অংশও হ'ব পাৰে, বা এনেকুৱা হ'ব পাৰে যে ব্ৰেইনত ব্লিডিঙো হ'ব পাৰে, হিমৰেজিক বুলি কওঁ, ব্লিডিং হ'ব পাৰে। এই দুই ধৰণেৰে মেইনলি ষ্ট্ৰোক হয়। ষ্ট্ৰোক মানে মৃত্যু নহয়। ষ্ট্ৰোক এটা কণ্ডিশ্যন, কিন্তু ষ্ট্ৰোক কিয় হৈছে তাৰে আকৌ ষ্ট্ৰোকৰ আচল কাৰণটো বেলেগো হ'ব পাৰে। এটা হ'ল আমি যি কওঁ যে স্পণ্টনিয়াছ ষ্ট্ৰোক, তাৰমানে আপাতত একো কাৰণ নাই, অট'মেটিকেলি ব্ৰেইনত ব্লিডিং হয়। সেইটোৰো কাৰণ নাই বুলি কৈছোঁ যদিও আৰু কিছুমান কাৰণ থাকে, আৰু কিছুমান থাকে ষ্ট্ৰোকটো ছেকেণ্ডাৰী। আচলতে ভিতৰত টিউমাৰ থাকে, টিউমাৰটো ব্লিডিং হ'লেও ষ্ট্ৰোকৰ নিচিনা দেখা যায়, আচলতে কাৰণটো হ'ল টিউমাৰ। বা কিছুমান কেভাৰনোমা, ব্লাডৰ কিছুমান ভেচেলৰ কিছুমান বেমাৰ থাকে, এই কেভাৰনোমা বুলি কোৱা হয়। কিছুমান এভিয়াম বুলি কোৱা হয়। এভিয়াম মানে আৰ্টাৰী আৰু ভেইন লগ লাগি এটা আৰ্টিফিচিয়েল এটা বস্তু এটা গঠন হয়, সেইটো হ'লেও ফাটি যায়, কেতিয়াবা ফাটি গৈ ব্লিডিং হয়, ব্লিডিং হ'লে ষ্ট্ৰোক বুলি কওঁ। আচলতে ষ্ট্ৰোকটো এটা উপসৰ্গৰ নিচিনা হয়, আচল কাৰণটো বেলেগ। বা এটা সেই এনুৰিজিম ব্লিড বুলি কওঁ, চাব এৰকনয়েড হিমৰেজ, সেইটো ওৱান কাইণ্ড অফ ষ্ট্ৰোক। গতিকে ষ্ট্ৰোকটো হোৱাৰ আচল কাৰণ বেলেগ বেলেগো থাকিব পাৰে, আৰু ষ্ট্ৰোকটো হিচাপে এটা উপসৰ্গ হিচাপেও দেখা দিব পাৰে এক শ্ৰেণীৰ মানুহৰ। আৰু এক শ্ৰেণীৰ মানুহৰ এনেকুৱা হ'ব পাৰে যে ষ্ট্ৰোকটো হয় যে আমাৰ সাধাৰণতে হাইপাৰ টেনশ্যন থাকিলে, তাৰমানে BP, ব্লাড প্ৰেছাৰ বেছি থাকিলে, আৰু যদি আমাৰ থাকে আপোনাৰ ধৰক চুগাৰৰ প্ৰব্লেম থাকে, কিডনী প্ৰব্লেম থাকে, লিভাৰৰ প্ৰব্লেম থাকে, তেতিয়াও হয় কিন্তু কিছুমানৰ ষ্ট্ৰোক হ'ব পাৰে। গতিকে আচল কাৰণ সেইটোৱেই। আপাতত হয়তো টিউমাৰ বা তেনেকুৱা এভিয়াম বা যি কথা মই এনুৰিজিম এইবিলাক নাথাকিব পাৰে। সেইখিনি মানুহৰ প্ৰেছাৰৰ কাৰণেও ষ্ট্ৰোক হ'ব পাৰে, তাক স্পণ্টেনিয়াছ হিমৰেজ বুলি কয়, স্পণ্টেনিয়াছলি হয়, আপাতত বিশেষ কাৰণ একো বিচাৰি নাপায়। কিন্তু এটা কথা ঠিক যে ষ্ট্ৰোক মানে মৃত্যু নহয়। ষ্ট্ৰোকৰো ভাল ধৰণৰ চিকিৎসা আছে, ষ্ট্ৰোকৰ পৰাও অব্যাহতি পায়, আকৌ নৰ্মেল জীৱনৰ পৰা কিমান মানুহ দেখিছে আপোনালোকে, বহুত মানুহ আছে। কিন্তু এইটো কথাও হয় যে ষ্ট্ৰোক যদি মেচিভ আকাৰৰ ষ্ট্ৰোক হয়, হোৱাৰ লগে লগে যদি বেহুচ হয়, এইমাত্ৰ মই যিটো কথা ক'লোঁ যে এনুৰিজিমৰ ব্লিড হয়, কেতিয়াবা চাবাক নহয়, ইমান বেছিকৈ ব্লিড হয় মূৰত, বা মূৰৰ প্ৰেছাৰটো ইমান বাঢ়ি যায় যে চাবাৰাকনয়েড হোৱা মানুহবিলাকৰ 25% মানুহ ঘৰতে মৰে, হস্পিটেল আহিয়ে নাপায়। গতিকে এই ধৰণৰ আছে। মেচিভ ষ্ট্ৰোক যদি হয় কিবা কাৰণে, হয়তো সেইটোত মৃত্যু ঘটিব পাৰে।
কিন্তু আপাতত ষ্ট্ৰোকৰ সুন্দৰ চিকিৎসা আছে, হস্পিটেলত আহিব লাগে বা ডক্টৰৰ লগত পৰামৰ্শ কৰিব লাগে। আৰু ষ্ট্ৰোকটো ভাল হোৱাৰ বাহিৰেও কেতিয়াবা এনেকুৱা হয় যে ষ্ট্ৰোক যাৰ এবাৰ হয় তাৰ আকৌ পিছত হোৱাৰ আৰু চান্স থাকে যদিহে তাৰ কাৰণবিলাক চিকিৎসা নকৰে। সেই গতিকে ষ্ট্ৰোক হৈ গ'লে চিকিৎসাটো শেষ নহয়, পিছলৈ প্ৰেছাৰৰ চিকিৎসাই হওক, ব্লাড প্ৰেছাৰৰ বাহিৰেও তোমাৰ চুগাৰ থাকিব পাৰে, ডায়েবেটিকৰ চিকিৎসাই হওক বা অন্যান্য লিভাৰ ডিজিজৰ কণ্ডিশ্যনবিলাকৰ কাৰণে চিকিৎসা হওক, এইবিলাক কিন্তু কৰি থাকিব লাগিব। আৰু লাইফষ্টাইলৰ যিটো চেঞ্জ কৰিব লাগে এইখিনি কথাও আমি ছাবচিকুৱেণ্টলি আলোচনা কৰিম যে এইবিলাক গোটেইখিনি কৰিব লাগিব। কেতিয়াবা এনেকুৱা হয় নেকি যে মানুহৰ ষ্ট্ৰোকটো হৈ গৈছে কিন্তু তেওঁ গম পোৱা নাই, পিছত যেতিয়া তেওঁৰ আকৌ দ্বিতীয়টো ষ্ট্ৰোক আহিব বা পিছৰ পৰৱৰ্তী যেতিয়া আহিব তেতিয়াহে আচলতে ধৰা পৰে, এনেকুৱাও শুনিবলৈ পাইছোঁ? হয় হয় হয়, তেনেকুৱা হয় যে কিছুমান আছে আমাৰ মানে চেণ্টিনেল ষ্ট্ৰোক বুলি কওঁ, তাৰমানে এটা আগজাননী দিয়া এটা চেণ্টিনেল আগজাননী দিয়া সৰু সৰু ষ্ট্ৰোক আছে, তাক আমি মেডিকেল ভাষাত কয় ধৰক TIA, ট্ৰেনজিয়েণ্ট ইস্কেমিক এটাক। TIA মানে এতিয়া অকণমান মানে সাধাৰণ লক্ষণ অকণমান দিয়ে, মূৰটো বেয়া লাগিল, শৰীৰৰ এক চাইডে মুখখনে অকণমান কিছু সময়ৰ কাৰণে হয়তো অলপ বেকাৰ নিচিনা হ'ল, আকৌ ভালো হৈ গ'ল, হাতখনে অলপমান দুৰ্বল যেন পালে, 1 ঘণ্টামান পিছত আকৌ ভালো হৈ গ'ল। এই যিটো ট্ৰেনজিয়েণ্ট মানে এই আহিছে এই গৈছে, এই যে ধৰণৰ কিছুমান নিউৰলজিকেল ডেফিচিট বা প্ৰব্লেম তেওঁ দেখা দিয়ে, সেইখিনি মানুহে যদি যাৰ এনেকুৱা ধৰণৰ লক্ষণ দিয়ে তেতিয়া যদি কচাজ হয়, লগে লগে যদি চিকিৎসাৰ পৰামৰ্শ লয় চিকিৎসকৰ, তেতিয়াহ'লে এটা ডাঙৰ বিপদৰ পৰা আগতে ৰক্ষা কৰিব পাৰি। কিন্তু যাৰ এবাৰ দুবাৰ তেনেকুৱা এটাক হৈয়ে থাকে, ইগনৰো কৰি থাকে, কিন্তু তেতিয়াহ'লে কিছুদিন পিছত বা দিনটো ক'ব নোৱাৰি, 15 দিন পিছতো হ'ব পাৰে, 1 মাহ পিছতো হ'ব পাৰে, তাৰ পৰৱৰ্তী সময়ত কিন্তু বেছিভাগ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। যিজন লোকৰ ধৰক ষ্ট্ৰোক হ'ব তেওঁ আগতীয়া কিবা এটা ধৰক লক্ষণ বা তেওঁ নিজৰ দেহত কিবা অনুভৱ কৰিব পাৰে নেকি যে হয়তো মোৰ এনেকুৱা হ'ব পাৰে? হয়, এইমাত্ৰ মই যিটো ক'লোঁ যে ধৰক এই হয় সাংঘাতিক মানে একো নহ'লেও সাধাৰণতে অলপমান ট্ৰেনজিয়েণ্ট ইস্কেমিক এটাকৰ নিচিনা হয়, চকুৰ ছাইডৰ পিনে অলপমান দুৰ্বল হ'ব পাৰে, এটা চকুৰ পিনে মুখখনৰ এটা ছাইড অলপ বেকা হ'ব পাৰে, বা শৰীৰৰ হাতখনে বা ভৰিখনে অকণমান দুৰ্বল হ'ব পাৰে, আকৌ সেইটো এটা লক্ষণ হ'ব পাৰে। কেতিয়াবা মূৰৰ বিষ হৈ থাকে, এই যিটো আমাক মই এনুৰিজিম ব্লিড বুলি কওঁ, ব্লিডটো পূৰা ব্লিড নহয়, অকণমান চেণ্টিনেল হেমৰেজ বুলি কওঁ, অকণমান ব্লিডিং হয়, মূৰৰ বিষ হয়, হৈ আকৌ 3-4 দিন পিছত কমিও যায়। এনেকুৱা ধৰণৰ যদি হয়, কি কাৰণে হৈছে সেইটো কাৰণে যদি চিকিৎসা নলয়, সেইটো আকৌ গৈ বেলেগ হেৰিও হ'ব পাৰে। আৰু এক ধৰণৰ এক শ্ৰেণীৰ মানুহ আছে, এক শ্ৰেণীৰ মানে ৰোগী আছে, বিশেষ তেওঁ একো গম নাপায়, হয়তো তেওঁৰ প্ৰেছাৰ আছে, আগৰ পৰা ঔষধ পাতিও খাই থাকে, বা চুগাৰৰ প্ৰব্লেমো আছে, ডায়েবেটিকৰ প্ৰব্লেম আছে, তেওঁ চিকিৎসাও কৰি থাকে, কিন্তু তথাপিতো তেওঁ মানে দৈনন্দিন কাম কৰি থকাৰ ভিতৰত একো বিশেষ অনুভৱ নকৰে, কিন্তু হঠাৎ এদিন হয়তো ষ্ট্ৰোক হয়। এনেকুৱা ধৰণৰ এক শ্ৰেণীৰ ৰোগী তেনেকুৱা আছে। গতিকে এইটোৰ এটা কথাটো হয়, যিবিলাক প্ৰিডিস্প'জিং ফেক্টৰ মানে কি হ'লে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি, সেইটো প্ৰিডিস্প'জিং ফেক্টৰবিলাক আমি কিন্তু আগৰ পৰাই আমি লক্ষ্য কৰি থাকি সেইবিলাক মানে সতৰ্কতা অৱলম্বন কৰিব লাগে। এই যিটো ষ্ট্ৰোক হৈ আছে মানুহৰ, আচলতে কেনেকুৱা ধৰণৰ কাৰণত আচলতে এই ষ্ট্ৰোকবোৰ হয় আৰু মানুহে আচলতে কোনবোৰ বিষয় বেছি গুৰুত্ব দিব লাগে বা সাৱধানতা থাকিব লাগে? হয়, এইটো অতি গুৰুত্বপূৰ্ণ কথা যে ষ্ট্ৰোক হোৱাৰ কিছুমান প্ৰিডিস্প'জিং ফেক্টৰ আছে, আৰু কিছুমান ফেক্টৰ এনেকুৱা যাক আমি বাধা দিব পাৰোঁ, মানে প্ৰিভেনশ্যন ল'ব পাৰোঁ, এনেকুৱা আছে। আৰু কিছুমান আছে যে আমি প্ৰিভেনশ্যন মানে কৰিব নোৱাৰাৰ কাৰণকেইটা মই আগতে কৈছোঁ যে কিছুমান জেনেটিক আছে, জেনেটিকৰ ভিতৰত মই কেইটামানৰ কথা ক'লোৱে, যেনেকৈ এভিয়াম হ'ব পাৰে, কেভাৰ্নো এনজিঅ'ম হ'ব পাৰে, এইবিলাক জেনেটিক প্ৰব্লেম আছে। ব্লিডিং ডাইথ্ৰিচিছ বুলি কয়, ব্লিডিং নোহোৱা সমস্যা আছে, এইটো জেনেটিক আছে, যিটো আপুনি মই বা কোনো এইটো বাধা দিব নোৱাৰোঁ। তো সেইখিনিৰ বাহিৰে আৰু কিছুমান ফেক্টৰ আছে প্ৰিডিস্প'জিং, যাক আমি বাধা দিব পাৰোঁ, আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যেনেকৈ স্মকিং এটা প্ৰিডিস্প'জিং ফেক্টৰ, এক্সেচিভ এলকহল, মদ খোৱাটো এটা সেইটো থাকে, নিজৰ যিটো লাইফষ্টাইল মেইনটেইন কৰে, শাৰীৰিক পৰিশ্ৰম নকৰা, অতি চেডেণ্টাৰী লগ, যাৰ কাৰণে মানুহৰ চুগাৰ হোৱাৰ সম্ভাৱনা থাকে, প্ৰেছাৰ হোৱাৰ সম্ভাৱনা থাকে, খোৱা লোৱাত নিয়ন্ত্ৰিত নোহোৱা, যে প্ৰেছাৰ হ'লে ঔষধ খাব লাগে, চিকিৎসা কৰিব লাগে, নিমখটো কমাই খাব লাগে, ছ'ডিয়াম ক্লৰাইডটো, এইখিনি নকৰা। তো এইবিলাক যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ, এইবিলাক হৈছে আমাৰ আমি কণ্ট্ৰল কৰিব পৰা ধৰণৰ হেৰি, স্মকিং, এলকহল, লাইফষ্টাইল চেঞ্জ মানে পৰিশ্ৰম কৰিব লাগে, নিয়ম সঠিক আহাৰ খাব লাগে, নিউট্ৰিশ্যনটো ভাল হ'ব লাগে, যিবিলাক বস্তু খাব নালাগে সেইবিলাক বস্তু এভইড কৰিব লাগে। এই ধৰণৰ কথাখিনিৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰে। আৰু এটা কথাটো হৈছে যে আমাৰ যিটো অত্যাধিক মানসিক চাপ আজি আধুনিক যুগত এইটো এটা এৰাব নোৱাৰাৰ নিচিনাই হৈছে। সি যোনে যি কাম নকৰক,
মই ডাক্তৰ হৈছোঁ, কোনোবা দোকানী হৈছে, কোনোবা মাষ্টৰ হৈছে, যিয়ে যি নকৰক সকলোৱে দেখিছে অতি ব্যস্ত আৰু সদায় টাইমৰ মানে ৰেট ৰেচৰ নিচিনাকৈ দৌৰি থাকে। এই যিটো মানসিক চাপ, এই মানসিক চাপৰ কাৰণেও মানে উদ্বিগ্ন হয়। উদ্বিগ্ন হ'লে আকৌ প্ৰেছাৰৰ এফেক্ট পৰে, প্ৰেছাৰৰ এফেক্ট হ'লে অন্যান্য সমস্যাও হয়, তাৰপিছত আকৌ ষ্ট্ৰোক হয়, এইবিলাক কথাও হয়। গতিকে এই যিটো আমাৰ অলপ যোগাভ্যাস কৰিব বুলি আজি কওঁ, মই যোগাভ্যাস মানে আৰু পাহাৰত যে যোগ কৰি থাকিবৰ দৰকাৰ নাই বাৰু, মনটো কাম এণ্ড কুৱাইট ৰাখিবৰ কাৰণে বাহিৰা কিতাপে পঢ়িলে, ফেমিলিৰ লগত টাইম কটালে, মানে কামটোৰ বাহিৰেও অন্যান্য কামতো ফেমিলিৰ লগত থকা মানে যোগাভ্যাস কৰা, ভাল কিতাপ এখন পঢ়া, এই ধৰণৰ মনটো কাম এণ্ড কুৱাইট কৰি ৰাখিবৰ কাৰণেও, উদ্বিগ্নতাৰ পৰিহাৰ কৰিবৰ কাৰণেও সচেষ্ট হ'ব লাগে। বহুতে আলোচনা কৰিছে যে কোভিড হোৱাৰ পিছৰে পৰা, যিটো কোভিড মহামাৰীৰ পিছৰ পৰা বহুতে আলোচনা কৰিছে যে এই ষ্ট্ৰোকৰ সংখ্যাটো বেছি হৈছে নেকি? আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ চিকিৎসক, আপুনি এই ক্ষেত্ৰত যথেষ্ট আপোনাৰ অভিজ্ঞতা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কি ক'ব বিচাৰিব? সঁচাকৈ আচলতে কোভিডৰ পিছৰ পৰা এইটো বেছি হৈছে নেকি? এইটোৰ মানে দুটা কথা আছে। কোভিডৰ পিছৰ পৰা বহুত ধৰণৰ বাতৰি ওলাই আছে, কিছুমান পেপাৰো ওলাইছে, মেডিকেল পেপাৰ, চাইণ্টিফিক পেপাৰ ওলাইছে যে কোভিড হোৱাৰ পিছত আৰু কোভিডৰ ভেকচিন লোৱাৰ পিছত দেখা গৈছে যে, মানে দেখা বুলি ডিমাণ্ড কৰিছে যে ষ্ট্ৰোকৰ পৰিমাণ বাঢ়িছে, হাৰ্টৰ ষ্ট্ৰোকো হয়, ব্ৰেইনৰ ষ্ট্ৰোকো বাঢ়িছে, ব্ৰেইনৰ ভেচেলবিলাক বন্ধ হৈ যোৱা, ব্লাড ছাপ্লাইটো ব্ৰেইনলৈ কমি যোৱাটো দেখিছে। আমাৰ হস্পিটেল হিচাপে আমি যিটো দেখিছোঁ, ইয়াত কিন্তু আমাৰ ষ্ট্ৰোকৰ সংখ্যাটো যথেষ্ট বাঢ়িছে, দিনে বাঢ়ি গৈছে। এতিয়া এই বস্তুটো একদম চাৰ্টেন হ'ব অকণমান দিগদাৰী যে এই গোটেইখিনি মানুহৰ কোভিড হোৱা মানুহখিনি আহিছে নেকি, কাৰণ আমি যিখিনি বস্তু ইয়াত আমি দেখি আছোঁ যে ষ্ট্ৰোক হোৱা মানুহখিনি প্ৰায় প্ৰত্যেকৰে আকৌ হেৰিটো থাকেই, হৈ প্ৰেছাৰ আছে, নহয় ডায়েবেটিছ আছে, এই দুটাটো কোনোবাটো আছেই, লগত অলপ এজো থাকে, এজো এটা ফেক্টৰ। 60ৰ পিছত বেছি হ'লে, এজ বেছি হ'লে একো ডায়েবেটিছ নাথাকিলেও এমাইলয়েড ডিজিজ বুলি এটা ভেচেলৰ ডিজিজ এটা হয়, যাৰ কাৰণে স্পণ্টেনিয়াছ ষ্ট্ৰোক হৈ যায়। গতিকে এজেড মানুহৰ এইখিনিৰো আমি দেখিছোঁ, কিন্তু তাৰে কিছু মানুহৰ আকৌ কোভিডো হৈছিল। এতিয়া এই কথাটোত অকণমান চাইণ্টিফিক আৰু ষ্টাডি লাগিব যে এই মানুহখিনি কোভিড হোৱা গতিকে ষ্ট্ৰোক হ'ল নে অলৰেডি তেওঁৰ এটা ষ্ট্ৰোক হ'ব পৰা কিছুমান ফেক্টৰ আছেই অলৰেডি, প্ৰেছাৰো আছে, চুগাৰো আছে, এজো এটা মানে কনচিডাৰ কৰিব পৰা এজ, গতিকে এইখিনি গতিকে এতিয়া এই মুহূৰ্তত কিন্তু খাটাংকৈ ক'ব পৰাটো অলপ দিগদাৰী হৈছে। ইয়াত কিন্তু ডিটেইল ষ্টাডি লাগিব। এই ডিটেইল ষ্টাডিবোৰ আমাৰ যিবিলাক ছ'চাইটি থাকে বা যিবিলাক চাইণ্টিফিক বডি থাকে তাৰ ওপৰত চিন্তা চৰ্চা হৈছে, আলোচনা হৈ আছে, হয়তো অনাগত কিছুদিনৰ পৰা ইয়াৰ এটা ডিটেইল ষ্টাডি হয়তো কৰিব পৰা যাব। কিন্তু এনেকুৱাকৈ কোৱাৰ দিগদাৰী যে কোভিড হৈছে গতিকেই হৈছে, তেনেকুৱাকৈ অলপ কোৱা দিগদাৰী। ষ্ট্ৰোকৰ কিবা বয়সৰ সীমা থাকে নেকি, যে ধৰক ইমান বয়সৰ পৰা ইমান বয়সৰ মানুহৰ ভিতৰত ষ্ট্ৰোকটো হোৱাৰ বেছি আশংকাটো থাকে? তেনেকুৱাকৈ মানে কোৱাটো টান। ষ্ট্ৰোক মানে দুই ধৰণৰ আমি কওঁ, এটা সাধাৰণতে আমি ষ্ট্ৰোক বুলি ক'লে 50 বা 40 বছৰৰ পিছৰ বয়সৰ মানুহখিনি ষ্ট্ৰোক হয়, এইটো আৰু সাধাৰণ মানুহ জনসাধাৰণৰ সেইটোৱে বিশ্বাস, আমাৰ মেডিকেল চাইন্সতো সেইটোৱে। তাতকৈ যদি আগত হয়, 30 বছৰতকৈ তলত যদি হয়, সেইটো ষ্ট্ৰোক ইন ইয়ং, ডেকা মানুহ ষ্ট্ৰোক বুলি, সেইটো অকণমান আমাৰ স্পণ্টেনিয়াছ ষ্ট্ৰোক হোৱাৰ পটকৈ এইটো বেলেগ। ষ্ট্ৰোক ইন ইয়ঙতো হয়, তাৰমানে একেবাৰে 2 বছৰীয়া আৰম্ভ কৰি একেবাৰে মানে 70-80 বছৰ 90 বছৰ যিকোনো সময়তে ষ্ট্ৰোক হ'ব পাৰে। সাধাৰণতে যিটো আমাৰ প্ৰেছাৰৰ কাৰণে হোৱা ষ্ট্ৰোক, ডায়েবেটিছৰ কাৰণে হোৱা ষ্ট্ৰোক বা অন্যান্য লিভাৰ ডিজিজ, কিডনি এইচবৰ সংক্ৰান্তত হোৱা যিবিলাক ষ্ট্ৰোক থাকে, এইবিলাক কিন্তু অকণমান বেছি বয়সৰ পিনে হয়, 40 বছৰৰ পিছত হয়। ষ্ট্ৰোক ইন ইয়ং বুলি যিটো গ্ৰুপ আছে, এই গ্ৰুপটো এটা স্পেচিয়েল গ্ৰুপ। ষ্ট্ৰোক ইন ইয়ং হ'বৰ কাৰণে তেওঁৰ কিছুমান কনজেনিটেল প্ৰব্লেম আগৰ পৰাই আছে, যেনেকৈ ক'লোঁ যে এভিয়াম এটা আছে, মূৰত তেজ যোৱা, নলীৰ বিসংগতি আছে, হয়তো ধৰা পৰিলে এটি ষ্ট্ৰোক হিচাপে ধৰা পৰিলে, সেইটো পৰীক্ষা কৰোঁতে দেখা পৰিলে যে জন্মৰ পৰাই তেওঁৰ অন্য এটা সমস্যা আছে। এই যে কেভাৰনমা বুলি কৈছোঁ, এইবিলাক মেডিকেল টাৰ্ম কৈছোঁ আৰু ডাইৰেক্ট অসমীয়া মই ক'ব পৰা নাই। গতিকে এনেকুৱা যদি সমস্যা থাকে, এই মাত্ৰ যে ক'লোঁ মানে এনুৰিজিম হ'ব পাৰে, ব্ৰেইনৰ ভিতৰত এনুৰিজিম মানে তেজ যোৱা নলীবিলাক টেমুনা বান্ধে, টেমুনাটো ফাটি গ'লে ব্লিডিং হ'ব পাৰে, এইটো আমাৰ সৰু বয়সতো হয়, লেডিজবিলাকৰ অকণমান বেছি হয়। গতিকে এনেকুৱাবিলাক ষ্ট্ৰোক ইন ইয়ং যদি হয়, তেতিয়াহ'লে এই সমস্যাটো থাকিব পাৰে। আৰু এক ধৰণৰ থাকে যে যিবিলাকৰ ব্লিডিং ডায়েথিচিছ থাকে, ব্লিডিং মানে ব্লিডিং হ'লে বন্ধ নহয়। সাধাৰণতে আমাৰ মানুহকে কটা চিঙা কৰিলে ব্লিডিং হ'লে 2-1 মিনিট পিছত নৰ্মেলিয়ে বন্ধ হৈ যায়, অলপ হেঁচা মাৰি ধৰিলে বা অট'মেটিক ব্লিডিং বন্ধ হৈ যোৱাটো এটা নেচাৰেল প্ৰচেছ। কিছুমান এটা ৰোগী আছে, যেনেকৈ আমাৰ থেলাচিমিয়া অন্যান্য দেখিছে যে কিছুমান ৰোগী আছে যাৰ মানে ব্লিডিং ডায়েথিচিছ বোলে, ব্লিডিংটো হ'লে বন্ধ নহয়, তেনেকুৱা বেমাৰো আছে, সেইটো এটা কনজেনিটেল সমস্যাও আছে। তো এনেকুৱা যদি হয় থাকে সেইজনৰ, তেনেকুৱা মানুহবিলাকৰ ব্ৰেইনৰ ভিতৰত ব্লিডিং হৈ যাব পাৰে, যিকোনো বয়সত যিকোনো সময়ত তেনেকুৱা হয়।
গতিকে বয়সটো কোৱা টান সাধাৰণতে আমাৰ যিটো ষ্ট্ৰক বুলি আমি বুজো যে স্পণ্টেনিয়াছ ষ্ট্ৰক বুলি কওঁ স্পণ্টেনিয়াছ হিমৰেজ বা স্পণ্টেনিয়াছ ইস্কেমিক এটাক সেইটো কিন্তু 40 বছৰ ইউজুৱেলি 40 বছৰৰ পিছত হয় এই ক্ষেত্ৰত মানুহৰ মাজত কিছুমান ভুল ধাৰণা কিছুমান থাকে মানে ষ্ট্ৰকক লৈ কিছুমান ভুল ধাৰণা থাকে গতিকে সেই ক্ষেত্ৰত মেডিকেলি আপোনালোকে কি ধৰণে সেইবোৰ চেলেঞ্জ হিচাপে লয় বা আপোনালোকে সেইবোৰ মানুহক মানে সজাগ কৰিবৰ কাৰণে কি ধৰণৰ পদক্ষেপ কিছুমান লোৱাৰ প্ৰয়োজন বুলি ভাবে হয় এতিয়া আমাৰ এই যিটো চিএন চেণ্টাৰ কাৰ্ডিঅ' নিউৰ'লজি চেণ্টাৰ এইটোত নিউৰ' চায়েন্স তাৰমানে নিউৰ'লজি নিউৰ'চাৰ্জাৰী কাৰ্ডিঅ'লজি আৰু কাৰ্ডিঅ'থৰাচি এই গোটেইকেইটা ছাবজেক্টে আকৌ ডাইৰেক্টলি বা ইনডাইৰেক্টলি ষ্ট্ৰকৰ লগতে ৰিলেটেড আমি ষ্ট্ৰকৰে কথা পাতি থাকোঁ ষ্ট্ৰকৰে চিকিৎসা কৰি থাকোঁ এইটোৱে হয় গতিকে আমাৰো এটা দায়িত্ব আমি নিজে লৈছোঁ জানিছোঁ যে সমাজক চিকিৎসা কৰাটো এটা বেলেগ বস্তু আৰু সজাগতা বৃদ্ধি কৰি ষ্ট্ৰক হোৱাৰ আগতে বাধা দিয়াটো এটা বেলেগ বস্তু আমি আচলতে চিকিৎসক আমাৰ এটা কথাতে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে প্ৰিভেনশ্যন কৰিবৰ কাৰণে সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি ইয়াত কাৰ্যসূচী লৈ আছোঁ মানে এতিয়া আমাৰ এইখন 1 বছৰ হ'বলৈ আৰু অহা মাহত হ'ব মে 9 তাৰিখে হ'ব 1 বছৰ হোৱাৰ আগতে আমি এতিয়াৰ পৰা কিছুমান কাৰ্যসূচী লৈছোঁ যে ষ্ট্ৰকৰ কাৰণে কেনেকৈ কৰিব পাৰি এপিলেপচিৰ কাৰণে এৱাৰনেছ কৰিব পাৰি বা অন্যান্য যিবিলাক হেড ইঞ্জুৰি খুব কমন মূৰৰ আঘাত গাড়ী এক্সিডেণ্ট খুবেই কমন এইবিলাক প্ৰিভেনশ্যন কৰিব এনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱা হৈছে আমি অসমৰ অকল আমি এইখন চেণ্টাৰত বহিয়ে নকৰোঁ অসমৰ বিভিন্ন ঠাইত আমি প্লেন কৰিছোঁ অলপমান নলবাৰী ৰঙিয়া আৰু গোলাঘাট নলবাৰী এনেকৈ বিভিন্ন যিকেইটা ছাবজেক্টৰ ভিতৰত আমি মিলাই লৈছোঁ লৈ আমি বিভিন্ন ঠাইত কিন্তু এনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম কৰি থাকিম আৰু পাৰ্চনেলি মই কেইবাটাও সংঘ বা কেইবাটাও ক্লাব বা অনুষ্ঠান ট্ৰাষ্ট এইবিলাকৰ লগত জড়িত হৈ মেডিকেলি কাক কি ধৰণৰ সহায় লাগে বা বিশেষকৈ এৱাৰনেছ কৰিবলৈ তাৰ কাৰণে বিভিন্ন প্ৰগ্ৰাম লোৱা হৈছে কি কাৰণে এইমাত্ৰ আমি উল্লেখ কৰিছোঁৱেই যে এৱাৰনেছ যদি ঠিকমতে থাকে যদি প্ৰিভেনশ্যন কৰিব পৰা আমাৰ হাতত যিখিনি উপায় থাকে সেইখিনি যদি মানুহ ষ্ট্ৰকটো 80% ষ্ট্ৰক এনেই কমি যায় আৰু আমাৰ ডেভেলপ কাণ্ট্ৰিত ষ্ট্ৰকৰ যিটো পৰিমাণ সেইটো লাহে লাহে কমি আহিছে যেনেকৈ ধৰক ইউৰোপিয়ান কাণ্ট্ৰি আমেৰিকা কমি আহিছে যিবিলাক ডেভেলপিং কাণ্ট্ৰি যেনেকৈ আমাৰ এইটো বাংলাদেশ আমাৰ ইণ্ডিয়া লংকা পাকিস্তান এইবিলাকত কিন্তু বছৰে বছৰে বাঢ়ি গৈছে কাৰণ আমাৰ যিটো নিউট্ৰিশ্যনৰ পৰিমাণ আমাৰ লাইফষ্টাইলৰ যিটো কথা বা এৱাৰনেছৰ যিটো অভাৱ এইটোৰ কাৰণে হয়তো আমাৰ ষ্ট্ৰকৰ সমস্যাটো বাঢ়ি গৈছে ষ্ট্ৰক হ'লেতো সমস্যাটো কাৰণে এটা পৰিয়ালৰ যদি এজন মুৰব্বী মানুহ ষ্ট্ৰক হৈ যায় গোটেই পৰিয়ালটোৱে ধ্বংস হৈ যায় হ'লে সমাজৰ যিটো ইকনমি গোটেই ঘৰখনৰ ইকনমিটো ডাউন হৈ গ'ল সমাজৰ ইকনমি দেশৰ ইকনমি গোটেইখিনি ডাউন হৈ গ'ল গতিকে ষ্ট্ৰক প্ৰিভেনশ্যন কৰা অকল ঘৰখনৰে কাম নহয় এইটো সামাজিক চব অনুষ্ঠানৰে চৰকাৰৰ পৰা আৰম্ভ কৰি চবৰে এইটো দায়িত্ব আৰু একেবাৰে শেষৰটো প্ৰশ্ন ষ্ট্ৰক বুলি ক'লে মানুহে বহুতে ভয় খায় আচলতে হয় পৰিয়ালত যদি কাৰোবাৰ এটাৰ হোৱাৰ লগে লগে গোটেই পৰিয়ালটো ভয় খাই যায় বা তেওঁৰ আত্মীয় কুটুম্বে ভয় খাই যায় ইমান ভয়ৰো আচলতে কাৰণ নাই গতিকে আপুনি সেই ক্ষেত্ৰত কি ক'ব ইমান ভয়ৰো একেবাৰে কাৰণ নাই এই ষ্ট্ৰকটো নহ'লেতো ভাল সেইটো যদিও হয়ও নহ'লে ভাল বুলিতো জানেই আৰু চবেই যিকোনো বেমাৰ নহ'লে ভাল হ'লেও কিন্তু এইটো খুব ভয় কৰিব লগা তেনেকুৱা নাই ইয়াৰ উন্নত চিকিৎসা আছে ইনভেষ্টিগেশ্যন আজি অসমৰ চুকে কোণে চবতে MRI CT স্কেন আল্ট্ৰাচাউণ্ড ECG চুকে কোণে চবতে উপলব্ধ ইয়াত মানে ডায়েগন'চিছ কৰিবৰ কাৰণে বৰ দিগদাৰ নাই আৰু এইটো ডায়েগন'চিছ হোৱাৰ কাৰণে ICU ফেচিলিটিৰ পৰা OT ফেচিলিটিৰ পৰা ৱাৰ্ডৰ ফেচিলিটিৰ পৰা যিমানখিনি ফেচিলিটি লাগে অসমত গোটেইখিনি উপলব্ধ বিশেষকৈ চিএন চেণ্টাৰটো উপলব্ধ আছে চিকিৎসা কৰিলে ইয়াৰ পৰা উন্নতি হয় স্বাস্থ্যৰ উন্নতি হয় উদ্গতি হয় আৰু লগত পৰিয়ালৰ ফিল্ডৰ পৰাও কিছুমান ছাপৰ্ট লাগে যে কিছুমান অলপ ফিজিঅ'থেৰাপি লাগে আনকি ইয়াৰ পৰা যোৱাৰ লগতো ফিজিঅ'থেৰাপিটো কণ্টিনিউৱাছ কৰি থাকিব লাগে সেইখিনি যদি হেলা নকৰে সেইটোৰ ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে কিন্তু ইয়াৰ পৰা হেৰি পায় সিমান ভয় কৰিব লগা নহয় যেহেতু চিকিৎসকগৰাকী সুন্দৰভাৱে ব্ৰেইন ষ্ট্ৰকৰ ওপৰত বহলাই কৈছে আপোনালোকে নিশ্চয় শুনিলে আৰু পৰামৰ্শবোৰ যিবোৰ দিছে তেওঁ আশা কৰিছোঁ আপোনালোকে পালন কৰিব আৰু এই ভিডিঅ'টোৱে কিছু হ'লেও আপোনালোকক সহায় কৰিব বুলি মই আশা কৰিছোঁ আৰু পৰৱৰ্তী সময়তো মই এই ধৰণে বিভিন্ন ৰোগ বা স্বাস্থ্যজনিত সমস্যাক লৈ ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াই যাম গতিকে আপোনালোকে আশীৰ্বাদ কৰিব প্ৰতিদিনে এগৰাকীকৈ চিকিৎসক বা স্বাস্থ্য বিশেষজ্ঞ থাকিব তেওঁলোকে বিশেষ ৰোগ বা স্বাস্থ্যজনিত সমস্যাক লৈ তেওঁলোকে বিতংভাৱে বা বহলভাৱে তেওঁলোকে ক'ব গতিকে যদি আপোনালোকে এই ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী সময়ত আপোনালোকে এই ধৰণৰ মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ আজিলৈ ধন্যবাদ